যে হাগ্ৰামা মহিলাৰীয়ে ভৱিষ্যতে গোটেই অসমৰ নেতা হ'ব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ বিৰুদ্ধে বিদ্ৰোহ হ'ব লাগে নে নালাগে, আন্দোলন হ'ব লাগে নে নালাগে? আন্দোলন লাগে তাক, আন্দোলন কিয় কৈছোঁ মই তাক মানে আন্দোলন লাগে। আন্দোলন যদি কৰিব নোৱাৰে সেই অট'মেটিক মিৰ্গী বেমাৰ নিচিনা মৰি যাব। আমিও দিম বুলি কৈছে, শুনা নাই মই কোৱাটো। হাগ্ৰামা মহিলাৰীয়ে ভৱিষ্যতে গোটেই অসমৰ নেতা হ'ব আৰু এনেকৈ বিপদত পৰা মানুহক সদায় সহায় কৰিবলৈ কাৰণে আগবাঢ়ি আহিব। নাগা মানে কি আপুনি জানে? জবৰজং মানুহ একো বুজি নাপায়, জানে? আন্দোলন হ'ব লাগে নে নালাগে, আন্দোলন হ'ব লাগে নে নালাগে? আমিও কম নহয়, দিব কিবা একটা, জানে? এতিয়া আপোনালোকে সোধক। এইটো বান সাহায্যটো নমুনা খুব আন্দোলন লাগে তাক, আন্দোলন নহ'লে সি জীয়াই নাথাকে নহয়। আন্দোলন হ'ব লাগে নে নালাগে? যদি লাগে বুলি কয় তেতিয়াহ'লে এইবাৰ আন্দোলনৰ আকৌ নেতৃত্ব ল'বলৈ মই ওলাই অখিল গগৈ আগবাঢ়ি আহিবলৈ সম্পূৰ্ণ প্ৰস্তুত হৈ আছোঁ। আকৌ পুনৰ আন্দোলনৰ পথ ল'বলৈ মই অখিল গগৈ বাধ্য। অখিল দাদাই যদি কয় সেই গাঁওখন বনাই যাওক, বান্ধীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে? তেওঁ নিজে সাঁতুৰি ফটো উঠিলে, ৰীল উঠিলে, গতিকে তেওঁৰ কথাটো বেলেগ। আপোনালোকে তেওঁ সাঁতোৰা নিউজটো চাওক। সেইদিন থাকিব লাগে আপুনি কওক। আপনি তুই সুধি থাকে, আপনি তুই সুধি থাকে। সেইদিন থাকিব লাগে আপুনি কওক। যদি এসপ্তাহ থাকিব লাগে বুলি কয় থাকি যাম। যে হাগ্ৰামা মহিলাৰীয়ে ভৱিষ্যতে গোটেই অসমৰ নেতা হ'ব। যিজন নেতাই কেৱল ৰিলিফ দিম বুলি কোৱা নাই, ৰিলিফ শেষ হৈ যোৱাৰ পাছত বিপদত পৰা মানুহৰ কিছুসংখ্যক ঘৰ বনাই দিম বুলি কৈছে আৰু এটা মথাউৰি বনাই দিম বুলি ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। তেনেকুৱা এজন নেতাক মই শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে মোৰ পিনৰ পৰা ভুৰি ভুৰি প্ৰশংসা কৰিছো আৰু লগতে তেখেতক আমাৰ গোটেই অসমৰ দায়িত্ব এজন জনজাতি ভূমিপুত্ৰ নেতা হিচাপে সমগ্ৰ অসমৰ নেতৃত্ব গ্ৰহণ কৰিবৰ কাৰণেও মই তেখেতক আহ্বান জনাইছো। মই আশা কৰো যে হাগ্ৰামা মহিলাৰীয়ে ভৱিষ্যতে গোটেই অসমৰ নেতা হ'ব আৰু এনেকৈ বিপদত পৰা মানুহক সদায় সহায় কৰিবলৈ কাৰণে আগবাঢ়ি আহিব। আজি তেখেতে আমাৰ মাজলৈ আহি এই সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ অহাৰ কাৰণে মই ধন্যবাদ জনাইছো আৰু পৰৱৰ্তী সময়তো বিপদ আপদৰ সময়ত তেখেতৰ পৰা আমি সদায় সহায় পাম বুলি আশা কৰিছো। মোক সদায় মানুহে কয়, BTC অঞ্চলৰ মানুহে সদায় মোক কয় বোলে হাগ্ৰামা মহিলাৰীৰ ওচৰলৈ গ'লে বিপদত পৰা মানুহে কোনেও সুদা মুখে ঘূৰি আহিবলৈ নোৱাৰে, সদায় তেখেতে সহায় কৰে। আজি আমি নিজেই দেখিবলৈ পালো যে আমাৰ সমষ্টিত আহি তেখেতে সঁচাকৈ বিপদত পৰা মানুহৰ সহায় কৰিবৰ কাৰণে এটা আঁঠুৱা, এখন বিচনা চাদৰ, এটা ফেনাইলৰ বটল, এটা ব্লিচিং পাউডাৰৰ টোপোলা আৰু লগতে আৰু এসোপা প্ৰতিশ্ৰুতি লগত লৈ তেখেত আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতে কি দিছে তাতকৈ ডাঙৰ কথা, বিপদৰ সময়ত যিসকল নেতাই আমাৰ শিৱসাগৰৰ ৰাইজৰ সন্মুখত থিয় হ'ল সেইসকলৰ ভিতৰত অন্যতম নেতাজনৰ নামেই হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। সেইকাৰণে মই আপোনালোকক কাকো হুলস্থুল নকৰি এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা তেখেতৰ উপহাৰ গ্ৰহণ কৰিবৰ কাৰণে, তেখেতৰ মৰম গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। মই এজন এজনকৈ নাম মাতি দিম। আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2জন বা 3জন মানুহক তেখেতে আমাৰ উপহাৰ দিব আৰু উপহাৰ দিয়াৰ আগতে হাগ্ৰামা মহিলাৰী দাদাক ইমান দূৰৰ পৰা সি আমাক এনেকৈ মৰম উপজাচি মৰম দিবলৈ অহাৰ কাৰণে তেখেতক চমুকৈ দুআষাৰ ইয়াত ক'বৰ কাৰণে মই অনুৰোধ জনাইছো। হাগ্ৰামা দা, শিৱসাগৰলৈ অহাৰ কাৰণে ধন্যবাদ দেই। আগৰ লগত কি কথা, বস্তুহে আগৰ লগত কি কথা, বস্তু কি লৈছে সোধক আমাক। আমি বিছনা চাদৰ লৈছে, ট্ৰাক লোৱা নাই। আমি ট্ৰাকত বজাই দিছে বিছনা চাদৰ 10,000 পিচ আৰু আঁঠুৱা 10,000 পিচ, ফেনেল বটল 10,000 পিচ। এইটোহে, ট্ৰাক আমি লোৱা নাই, ট্ৰাকত বজাই দিছে, ট্ৰাকে লৈ যাব। কিবা কিবি কিনিব নালাগে, হা? মছলা, তেল, চিনো পাউডাৰ এইবিলাক কিনিব লাগিব না নাই? এইটো নালাগে। অসমৰ মানুহে কষ্ট পাইছে নাগালেণ্ডৰ কাৰণে। নাগালেণ্ডৰ কালি দিয়ক। নাগালেণ্ডৰ মালিক কোন? আমি নাকি? যিজন নেতাই কেৱল ৰিলিফ দিম বুলি কোৱা নাই, ৰিলিফ শেষ হৈ যোৱাৰ পাছত বিপদত পৰা মানুহৰ কিছুসংখ্যক ঘৰ বনাই দিম বুলি কৈছে আৰু এটা মথাউৰি বনাই দিম বুলি ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। তেনেকুৱা এজন নেতাক মই শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে মোৰ পিনৰ পৰা ভুৰি ভুৰি প্ৰশংসা কৰিছো আৰু লগতে তেখেতক আমাৰ গোটেই অসমৰ দায়িত্ব এজন জনজাতি ভূমিপুত্ৰ নেতা হিচাপে সমগ্ৰ অসমৰ নেতৃত্ব গ্ৰহণ কৰিবৰ কাৰণেও মই তেখেতক আহ্বান জনাইছো। মই আশা কৰো যে হাগ্ৰামা মহিলাৰীয়ে ভৱিষ্যতে গোটেই অসমৰ নেতা হ'ব আৰু এনেকৈ বিপদত পৰা মানুহক সদায় সহায় কৰিবলৈ কাৰণে আগবাঢ়ি আহিব। আজি তেখেতে আমাৰ মাজলৈ আহি এই সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ অহাৰ কাৰণে মই ধন্যবাদ জনাইছো আৰু পৰৱৰ্তী সময়তো বিপদ আপদৰ সময়ত তেখেতৰ
পৰা আমি সদায় সহায় পাম বুলি আশা কৰিছোঁ। মোক সদায় মানুহে কয়, BTC অঞ্চলৰ মানুহে সদায় মোক কয় বোলে হাগ্ৰামা মহিলাৰীৰ ওচৰলৈ গ'লে বিপদত পৰা মানুহে কোনেও সুদামুখে ঘূৰি আহিবলৈ নোৱাৰে। সদায় তেখেতে সহায় কৰে। আজি আমি নিজে দেখিবলৈ পালোঁ যে আমাৰ সমষ্টিত আহি তেখেতে সঁচাকৈ বিপদত পৰা মানুহৰ সহায় কৰিবৰ কাৰণে এটা আঁঠুৱা, এখন বিচনা চাদৰ, এটা ফেনাইলৰ বটল, এটা ব্লিচিং পাউডাৰৰ টোপোলা আৰু লগতে আৰু এসোপা প্ৰতিশ্ৰুতি লগত লৈ তেখেত আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতে কি দিছে তাতকৈ ডাঙৰ কথা, বিপদৰ সময়ত যিসকল নেতাই আমাৰ শিৱসাগৰৰ ৰাইজৰ সন্মুখত থিয় হ'ল সেইসকলৰ ভিতৰত অন্যতম নেতাজনৰ নামে হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। সেইকাৰণে মই আপোনালোকক কাকো হুলস্থুল নকৰি এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা তেখেতৰ উপহাৰ গ্ৰহণ কৰিবৰ কাৰণে, তেখেতৰ মৰম গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই এজনকৈ নাম মাতি দিম। আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2জন বা 3জন মানুহক তেখেতে আমাৰ উপহাৰ দিব আৰু উপহাৰ দিয়াৰ আগতে হাগ্ৰামা মহিলাৰী দাদাক ইমান দূৰৰ পৰা আহি আমাক এনেকৈ উপজাচি মৰম দিবলৈ অহাৰ কাৰণে তেখেতক চমুকৈ দুআষাৰ ইয়াত ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। হাগ্ৰামা দা অকণমান 2 মিনিট। নমস্কাৰ দেই, নমস্কাৰ সকলোকে। তো আজি মই এই শিৱসাগৰত সমষ্টি হিচাপে বা টাউন হিচাপে যিখিনি ইফেক্টেড ৰাইজ আছে বা ইফেক্টেড ঘৰ বনাই দিব লাগিব পাৰে, এইটোৱে কৈছো। এতিয়া আপুনি ৰেচন দি থাকিলে কি হ'ব? ক'ত বহি পেলাই খাব? ঘৰ নাথাকিলে ৰেচন দি জীয়াই থাকিব পাৰিব। আপুনি ঘৰ বনাব লাগিব কৈছে। এতিয়া এইখিনিতে ঘৰ নাই, এতিয়া ঘৰ বনাই দিব লাগিব। আমি চৰকাৰখনে 15,000 টকা কাৰণে দিয়া নাই, আপোনাক খাবৰ কাৰণে দিছে। ৰেচন দিয়ে আছে। আপুনি কিবা কিবি কিনিব নালাগে, হা? মছলা, তেল, চিনৰ পাউডাৰ এইবিলাক কিনিব লাগিব না নাই? এইটো নালাগে। এতিয়া মূল কথাটো হৈছে নাগালেণ্ডত অবৈধ কয়লা খনন আৰু শিল খননৰ কাৰণে এই পলয় হ'ল বুলি মানুহৰ এই বন্ধ নাগালেণ্ডৰ মালিক কোন? আমি নাকি? কিন্তু শিৱসাগৰতো খনন হৈ আছে। শিৱসাগৰ অসমত পৰে, নাগালেণ্ডত গালি দিব লাগিব। খনন হৈ আছে। আপুনি নাগালেণ্ডৰ গালি দিয়ক না, কিয় আমাৰ অসমৰ কথা কৈ আছে? নাগালেণ্ড কিয় এনেকুৱা কৰিব লাগে? আমি নাগালেণ্ডক গালি দিব লাগে? আপোনালোকৰ কাৰণে আমি এইটো হৈছে। অসমৰ খিনি বন্ধ হ'ব লাগে। অসমৰ মানুহে কষ্ট পাইছে নাগালেণ্ডৰ কাৰণে, নাগালেণ্ডক গালি দিয়ক। কেন্দ্ৰ চৰকাৰে দিব লাগিছিলে গালিটো। আপুনিও গালি দিব পাৰে। আমি গালি দিলে নুশুনে নহয়, কেন্দ্ৰ চৰকাৰে দিব লাগিছিল। দিব পাৰে, চবেই দিব পাৰে। হৈছে খুব ভাল। মুঠতে এনেকুৱা বিধায়ক আৰু মই ছেকেণ্ড পাৰ্চন মই দেখা নাই। আৰু অখিল দাদাই যদি কয় সেই গাঁওখন বনাই দিয়ক, তেতিয়া মই বনাই দিম। অখিল গগৈ দিনক ৰাতি কৰি তেওঁ ৰাউণ্ড আপ ক্লক ইয়াতে লাগি আছে। একদম অখিল গগৈ দাদাইতো পূৰা লাগি আছে, আমি দেখি আছোঁ, শুনি আছোঁ। আৰু আজিও আমাক খুব ভালকৈ ৰিচিভ কৰি পেলাই আমাক অলপ ব্ৰেকফাষ্ট খোৱালে ভালকৈ, আৰু ইয়াৰ পিছত আৰু লাঞ্চো খুৱাব আমাক। খুব ভাল। মুঠতে এনেকুৱা বিধায়ক আৰু মই ছেকেণ্ড পাৰ্চন মই দেখা নাই। আৰু এটা কথা কওঁ, বানে একেবাৰে শেষ কৰি থৈ গৈছে শিৱসাগৰখন, শিৱসাগৰ সমষ্টিটো, শিৱসাগৰ জিলাখন। শিৱসাগৰ, নাজিৰা, শৰাইদেউ এই তিনিটা খুব বেয়াকৈ ইফেক্ট হৈছে। সেইটো ৰিকভাৰ কৰিবৰ কাৰণে সময় ল'ব। মুঠতে আমাৰ দায়িত্ব আছে গভৰ্ণমেণ্ট হিচাপে, অসম চৰকাৰ হিচাপে হওক বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হিচাপে হওক, ইহঁতৰ ছেটেলমেণ্টৰ কাৰণে কেনেকৈ কৰা যায় অতি সোনকালে ব্যৱস্থা ল'ব লাগে। নিশ্চয় ছাৰ্ভে কৰি আছে, আমিও BTC গভৰ্ণমেণ্টৰ পৰা যিমান পাৰে আমি দায়িত্ব ল'ম। আৰু এটা কথা সুধোঁ, শিৱসাগৰ জিলাৰ আন বহুবোৰ অঞ্চল আছে, যেনে বিহুবৰ চন, তালৈ আপুনি যাবনে? আছে, অখিল দাদাই ক'ত লৈ যায় তাতে আমি যাম। কিছুমান গাঁও আছে একেবাৰে শেষ হৈ গৈছে, এটা ঘৰ নাই, যিটো নেপালী খুঁটি আছে আপোনাৰ। আপুনি কওকচোন কোনটো গাঁও বেছি এফেক্টেড হৈছে? নেপালী খুঁটি, কমল চাপৰি, সুন্দৰ পুখুৰী, বামুণ পুখুৰী, এইবিলাক নাজিৰা শেষ হৈ গৈছে গাঁও। অখিল দাদাই যদি কয় সেই গাঁওখন বনাই দিয়ক, তেতিয়া মই বনাই দিম। আপোনালোকে নাগালেণ্ডৰ কথাটো কৈ আছে, এইটো নাগালেণ্ড হয়। নাগা মানে কি আপুনি জানে? জবৰজং মানুহ একো বুজি নাপায়, জানে? আপুনি গালি দি আছে আমাক অসমৰ ৰাইজক, সেইটো নাগালেণ্ডৰ নাগালেণ্ডত যাই পেলাই গালি দিব লাগে বুলি কৈছোঁ মই। ইয়াত বহি পেলাই কৈ থাকি কিবা লাভ আছে? চিফ মিনিষ্টাৰক কওক, নাগালেণ্ডত কওক, আপোনালোকে এইটো যিটো কয়লাৰ যিটো কিবা সেইটো বন্ধ কৰক, বাছ হৈছে। BTC ফালৰ পৰা আপোনালোকে যথেষ্ট সহায় আগবঢ়াব? নাই, সেইটো আজি যিটো আনিছে সেইটো যথেষ্ট নহয়, আৰু দিম আমি। আমাৰ এছেম্বলি টীম আহিব। অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি, পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে, তেওঁ নিজে সাঁতুৰি ফটো উঠিলে, ৰীল উঠিলে। গতিকে তেওঁৰ কথাটো বেলেগ। আপোনালোকে তেওঁ সাঁতোৰা নিউজটো চলালে, কিন্তু তেওঁ সাঁতোৰা কাক উদ্ধাৰ কৰিলে সেই নামটোতো নোলালে।
গতিকে এইটো হ'ল মইতো মুখ্যমন্ত্ৰী, মইতো ইয়াৰ ৰিলৰ কম্পিটিশ্যন কৰিব নোৱাৰো। আটাইতকৈ বেছি অখিলৰে ৰিল ওলাইছে একেদিন। অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি এতিয়া এইটো বান সাহায্যটো নমুনা খুব সাৰখনি মানে ইমিডিয়েট। BTC গভৰ্ণমেণ্ট সৰু হ'লে কি হ'ব, অলপ হ'লেও আমি সহায় কৰিম। তেতিয়া আপোনালোকে সোধক, আমিও কম নহয়। ফ্লাড ইফেক্টেড এৰিয়াটো চাবৰ কাৰণে আহিছোঁ মই আজি। প্ৰথমত শিৱসাগৰ এই সমষ্টি হিচাপে অখিল গগৈৰ তাতে মই দুটা স্পটত গৈছোঁ, খুব বেয়া। আৰু মষ্ট ইফেক্টেড এৰিয়া বুলি ক'লে নাজিৰা সমষ্টি। তো মই ভাবিছিলোঁ এই নেপালী কুটিলৈকে যাওঁ, কিন্তু আমি শুনিবলৈ পাইছে তাত যাব পৰা অৱস্থা নাই, ভাল নহয়, খুব বেয়া এতিয়ালৈকে। তো জনক মই MLA ডাঙৰীয়াৰ লগত কথা পাতিছোঁ, সমস্যাবিলাক আছে, বহুত বেয়া সমস্যাত ভুগি আছে ৰাইজে। যিমান পাৰে MLA ডাঙৰীয়াই সহায় কৰি আছে, সেই কথাটো মোক জনালোঁ। আৰু পাৰ্মানেণ্ট ছেটেলমেণ্টৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা হয়তো এদিন দুদিন লেট হ'ব পাৰে, কিন্তু পাব। আৰু খোৱা লোৱা পালে যিখিনি গভৰ্ণমেণ্টৰ পৰা সহায় পাব লাগে সেইটো পাই আছে। পাব্লিকৰ পৰাও মই এনেকুৱা শিৱসাগৰ হওক য'ত ঘূৰিছে এনেকুৱা কমপ্লেইন মই পোৱা নাই। খালি চিন্তাটো হ'ল পাৰ্মানেণ্ট ছেটেলমেণ্ট, ঘৰ বাৰী ভাঙি গ'ল, সেইটো পুনৰ সংস্থাপনৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ পৰা কেনেকুৱা সহযোগ পাব এইটো বাট চাই আছে ৰাইজে, কিমান দিব। তো এইটো এছেছমেণ্টটো এতিয়ালৈকে কমপ্লিট হোৱা নাই, ছাৰ্ভে কৰি আছে। আপুনি চাওক, খেতি বাতিৰ ক্ষেত্ৰত ছাৰ্ভে কৰিব লাগিব, বা ঘৰৰ ক্ষেত্ৰত ছাৰ্ভে কৰিব লাগিব, মানে বা ভেটেনাৰী ছেক্টৰত ছাৰ্ভে কৰিব লাগিব। এইবিলাক পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ছাৰ্ভে যিহেতু এতিয়ালৈকে কমপ্লিট হোৱা নাই, কৰি আছে। ছাৰ্ভে শেষ হোৱাৰ পিছত নিশ্চয় ভাৰত চৰকাৰে হওক, অসম চৰকাৰে হওক, ভাল এটা মানে ছেটিছফেক্টৰী নিশ্চয় কিবাটো ৰিহাবিলিটেশ্যনটো পাব। আৰু ময়ো কৈছোঁ, BTC গভৰ্ণমেণ্ট সৰু হ'লে কি হ'ব, অলপ হ'লেও আমি সহায় কৰিম। আমিও কম নহয়, দিব কিবা একটা, জানে। এতিয়া আপোনালোকে সোধক। অখিল গগৈ ডাঙৰীয়া সদায়তো ওপৰতে কথা কয়, সদায় ওপৰত কথা কয়। হিচাপতকৈ বহুত বেছি তেওঁৰ আশা, গতিকে তেওঁ কিন্তু একো কৰিব নোৱাৰে। গতিকে আমি তেওঁৰ কথাত কাণ দিয়া নাই। আমি এই আপুনি ইটোই সুধি থাকে, এই আপুনি ইটোই সুধি থাকে। এতিয়া তেখেতে কৈছে যে মই দিল্লীৰ পৰাই পইচা বিচাৰিবলৈ লাজ কৰোঁ। আপুনি দিল্লীত ভিক্ষাৰ পাত্ৰ লৈ গৈছিলে মই জানো, কাৰণ আপুনি অসহায় হৈ গৈছিলে, আপোনাৰ CM ৰিলিফ ফাণ্ডত টকা নাছিলে। মই অখিল গগৈ আৰু অসমৰ ৰাইজে গোটেই বানপানীৰ বিষয়টোক বহুত হুলস্থুল কৰি দিয়াৰ কাৰণে সমগ্ৰ অসমৰ মানুহ জাগৃত হৈ গ'ল, সমগ্ৰ ভাৰতবৰ্ষত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ গ'ল। এতিয়া আপোনাক ৰিলায়েন্স বা আদানীয়ে অলপ অলপ পইচা দিলে, আপুনি লাখ কোটি টকা সিহঁতক দিছে, আপোনাক 11 কোটি 21 কোটি টকা আপোনাক দিছে। তাৰপাছত আপুনি কৈছে যে দিল্লীৰ পৰা মই পইচা বিচাৰিবলৈ লাজ কৰোঁ। যিজন মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা পইচা বিচাৰিবলৈ লাজ কৰে, সেইজন মুখ্যমন্ত্ৰীয়ে অনবৰতে ভিক্ষাৰ টোপোলা লৈ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা আৰু বজাৰৰ পৰা, মুকলি বজাৰৰ পৰা সদায় ঋণ লয়, ধাৰ লয়। সদায় প্ৰত্যেক দিনাই অসমৰ মুখ্যমন্ত্ৰীয়ে ধাৰ লয়। কেলে? ভিক্ষাৰ জুলুঙাটো লৈ যেতিয়া প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যায়, তেতিয়া প্ৰধানমন্ত্ৰীয়ে তেওঁক লাট মাৰি খেদি পঠিয়ায়। এইবাৰ বানপানীৰ সময়ত প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈছিলে, প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ নিদিলে। তেওঁ পৰম বন্ধু অমিত শ্বাহৰ ওচৰলৈ গৈছিলে, অমিত শ্বাহেও 1 টকাও পইচা নিদিলে। মেঘৰঞ্জনী মেধিয়ে লণ্ডনত অসমীয়া মানুহৰ কাৰণে মানৱীয়তাৰ সহায় বিচৰাটোত আপোনাৰ লাজ লাগিছে নহয়? অথচ সেই বিদেশী কোম্পানী ৱৰ্ল্ড বেংক, IMF আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক সংস্থাবিলাকৰ পৰা আৰু বিদেশৰ পৰা আপুনি দৈনিক ঋণ লৈ ধাৰ লৈ ভিক্ষা খুজি ঋণ লৈছে। মই মেঘৰঞ্জনী মেধিক আদৰণি জনাইছোঁ, তেখেতৰ এই মানৱ প্ৰেমৰ কাৰণে, তেখেতৰ এই দেশ প্ৰেমৰ কাৰণে, তেখেতৰ এই বানপীড়িত মানুহৰ প্ৰতি দেখুওৱা মানৱতাৰ কাৰণে। আৰু প্ৰকাৰান্তৰে মেঘৰঞ্জনী মেধিক নিন্দা কৰা অসমৰ মুখ্যমন্ত্ৰীক এনেকুৱা দুষ্কাৰ্যৰ এনেকৈ ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ দিব লাগে বুলি অসমত এটা বিশাল আন্দোলন হ'ব লাগে নে নালাগে? সেইকাৰণে মই আপোনালোকক সকলোকে সুধিব খুজিছোঁ
সেই অসমবাসী ৰাইজ এনেকুৱা পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ বিৰুদ্ধে বিদ্ৰোহ হ'ব লাগে নে নালাগে, প্ৰতিবাদ হ'ব লাগে নে নালাগে, মাত মাতিব লাগে নে নালাগে, আন্দোলন হ'ব লাগে নে নালাগে? যদি লাগে বুলি কয় তেতিয়াহ'লে এইবাৰ আন্দোলনৰ আকৌ নেতৃত্ব ল'বলৈ মই ওলাই আহিম। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ মানুহে যদি প্ৰকৃত অৰ্থত যদি ক্ষতিপূৰণ নাপায় তাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ গঢ়ি তোলা হ'ব। আৰু এই ব্যাপক প্ৰতিবাদৰ নেতৃত্ব ল'বলৈ, সেই ব্যাপক প্ৰতিবাদত কাম কৰিবৰ কাৰণে মই অখিল গগৈ আগবাঢ়ি আহিবলৈ সম্পূৰ্ণ প্ৰস্তুত হৈ আছোঁ। আৰু দৰকাৰ পৰিলে তাৰ কাৰণে যদি বিধানসভাৰ বিধায়ক পদ ত্যাগ কৰিব লাগে, বিধায়ক পদ ত্যাগ কৰি হ'লেও এই আন্দোলনত অসমীয়া মানুহৰ কাৰণে প্ৰকৃত ন্যায় কাঢ়ি আনিবৰ কাৰণে, প্ৰকৃত ক্ষতিপূৰণ কাঢ়ি আনিবৰ কাৰণে, অসমীয়া মানুহৰ ঘৰখন আকৌ বনাবৰ কাৰণে আকৌ পুনৰ আন্দোলনৰ পথ ল'বলৈ মই অখিল গগৈ বাধ্য হ'ম। তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে 1 টকাও বান সাহায্য অসমীয়া মানুহক দিয়া নাই। যদি সঁচাকৈ অসমৰ মানুহে অসমৰ মানুহে বান সাহায্য তুলিব নালাগে, যাক তেওঁ চান্দাৰ লগত তুলনা কৰিছে, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ডৰ কাৰণে চান্দা তুলি আছে কিয়? চব শেষ হোৱাৰ পাছতো কিন্তু এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহক জগৰীয়া কৰিছে। অসমীয়া মানুহক জগৰীয়া কৰি কৈছে যে তোমালোকে চান্দা নতুলিবা। আমি কোনো অসমীয়াই বানপানীত সাহায্য দিবৰ কাৰণে চান্দা তোলা নাই। আমি বান সাহায্য মানুহৰ পৰা স্বপ্ৰণোদিতভাৱে দিয়া মানুহৰ পৰা বান সাহায্য লৈছোঁ। আৰু সেই বান সাহায্যত বাধা প্ৰদান কৰি অসমীয়া মানুহৰ কলিজা খাব খুজিছে, বানপীড়িত মানুহৰ কলিজা খাব খুজিছে হিমন্ত বিশ্ব শৰ্মা।